গুড মৰ্ণিং এভৰিৱান। আৰু এনেকৈ চাগে গাড়ীত গৈ থকা দেখি আপোনালোকেও ভাবিছে ক'লৈ গৈ আছোঁ। আজি আমাৰ কলেজৰ পৰা হিষ্ট্ৰী ডিপাৰ্টমেণ্টৰ পৰা আমি তেজপুৰ গৈ আছোঁ। সকলো গৈছে, ভাল লাগিছে বহুত। আৰু এতিয়া গৈ আছোঁ আৰু লাহে লাহে। এয়া মিছা কেম্পটো পালোহি। ভিডিঅ' তেনেকৈ কৰা নাছিলোঁ, লাহে লাহে গৈ আছোঁ। আৰু মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু এতিয়া আহি পেলাই আমি কলীয়াভোমোৰা দলং পালোহি, ব্ৰহ্মপুত্ৰ। আৰু এইফালে আমি আহি পেলাই ইয়াত অগ্নিগড়ৰ প্ৰথমে অগ্নিগড় চাব গৈছোঁ। অগ্নিগড় নাপাওঁতে এখন ফিল্ডত এনেকৈ খানা বনাবৰ বাবে নামি ইয়াতে ঠিক ঠাক কৰি আমি অগ্নিগড় চাবলৈ গ'লোঁ কিবা এটা খাই মেলি। খাবলৈ নেপালি ৰশ্মি, খাবলৈ নেপালি EVS পৰা যাওঁতে ব্ৰেড আৰু ডিম কণী খাবলৈ নাপালো, সেইকাৰণে এতিয়া বহি আছো। এইফালে ইহঁতে জাম লগাইছে নে? জাম নহয় জানো? জেম বুলি কয় ন? ব্ৰেড আৰু জাম কয় নেকি? মই বনাই এইফালে আৰু বনোৱা কৰাত লাগি আছে। দেখাই দিছোঁ আপোনালোকক অকণ অকণ। বহুত হাল্লা হৈছে। ফটো চটো উঠি কেমেৰাটো কেনেকুৱা লাগিছে আমি গৈ আছো। নাই চিঞৰিব সুন্দৰ। আছা চব আছা। আগতে আহিলো, আকৌ এতিয়া আহিবলৈ টাইম হ'ল। আৰু ধুনীয়া ব্লগ বনাইছে। আমি মানে ভালকে কথা চথা ক'ব নেজানো আৰু বুবা ব্লগ বনাব আমি নেজানো। আমি ব্লগ বনাব একেবাৰে নেজানো। আমি নিমাখী প্ৰাণী। ভিডিঅ' কৰি আছো। নিমাখী প্ৰাণী আমি। তাতে খালি হাতকেইটাকে জোকাৰি থাকা। এতিয়া আমি চব মানে সকলো গৈ আছো। মেমহঁতো আহি আছে পিছত। অগ্নিগড় তাৰপিছত আপোনালোকক দেখুৱাই আছো আমি অগ্নিগড় গৈ কি কৰিলো কি নকৰিলো, সেইবিলাক চব দেখুৱাই আছো। দুইজনীয়ে মানে কমেডি ব্লগ বনাই। এইটো আজি কমেডি ব্লগ হ'ব। আৰু এনেকুৱা কলেজৰ ব্লগ মই দিয়া নাই, ময়ো দিয়া নাই, আজি বনাইছো আৰু সেইটো কাৰণে। এইফালে এইটো এটা মন্দিৰ নেকি? মন্দিৰ এইটো এটা মন্দিৰ। চাই থাকক ভিডিঅ'টো, আপোনালোকক দেখুৱাই থাকিম। মানে কিমানখিনি পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম। কোৱা কিবা এটা। হাই ভাল লাগিছে। আৰু এতিয়া আমি সকলোখিনি অগ্নিগড় গেটৰ পৰা ভিতৰলৈ সোমাই আহি আছোঁ চাবৰ কাৰণে। ভৰি বিষায়ে গৈছে বাৰু অকণমান উঠোতে, আৰু বহুত দূৰ আছে যাবলৈ। বাৰু ব'লকচোন যাওঁ। মই মানে তাত গৈ পেলাই কি দেখুৱাম আপোনালোককো দেখুৱাম সকলোখিনি, চাই থাকক। আৰু এইফালে ওপৰলৈ আহি পেলাই দেখিলোহি গোটেই তেজপুৰখন দেখাৰ দৰে লাগিলে। কাষতে ব্ৰহ্মপুত্ৰ নৈখন, আৰু ইমানেই বেছি ভাল লাগিলে ওপৰত আহি যে মানে সকলোৱে এফালে ফটো চটো উঠাত বিজি। আৰু মই এপাক ওপৰলৈ আহিলোঁ আৰু মানে ওপৰৰ পৰা চাবৰ কাৰণে, আৰু আপোনালোককো দেখুৱাইছোঁ।
সৰু সৰুকৈ ভিডিঅ' কেইটামান কৰিছোঁ, তাকে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো আঁকোৱালি ল'ব। তেনেহ'লে ব'লক এয়া গৈছোঁ আৰু ওপৰৰ পৰা ভিউটো ইমানেই ধুনীয়া। আপোনালোকক মই কি ক'ম আৰু চবেই ফটো উঠাত বিজি। ফটো মানে ইমান ধুনীয়া আহিছে নহয়, গোটেই তেজপুৰখন দেখাৰ দৰে লাগিলে। আৰু এইফালে হৈছে ব্ৰহ্মপুত্ৰ নদী, বহুত ধুনীয়া লাগিছে চাই। আৰু এইফালে সকলো ষ্টুডেণ্ট গৈ পেলাই মানে লগৰখিনি তলেদি এইফালে আৰু জেগা চাবলৈ গৈছে। আমিবোৰ ওপৰতে ৰৈ গ'লোঁ, কাৰণ মোৰ লগৰ কেইজনী অলপমান ফটো উঠা কোপটো বেছিতো, সেইকাৰণে আৰু এতিয়া এইফালে আহিলোঁ। এয়া যুদ্ধৰ এটা দৃশ্য ভাল লাগিছে। মইতো পঢ়িবলৈ মোৰ মানে দেখাই নাপালোঁ কি লিখা আছিলে, বাট এতিয়াও ধৰিব নোৱাৰিলোঁ আৰু কি লিখা আছে, হ'লেও ভাল লাগিছে। এইফালে এটা কিবা আছে, পৰি হৰি আহিছোঁ, আপোনালোকক দেখুৱাবলৈ চাওক। এইটো কি? অনিৰুদ্ধৰ নাগপাশ মানে নাজানো। ইয়াৰ ভিতৰত নোসোমাব। ক'ৰ ভিতৰত নোসোমাব? কিয়? এইফালে আৰু এটা আছে, আপোনালোকক দেখুৱাই আছোঁ। চিত্ৰলেখাৰ অনিৰুদ্ধ হৰণ। হাতৰ পৰা অকণ দেখুৱাইছোঁ, পৰিমো উজটি খাই কৰি। ইয়াৰ ভিতৰত নোসোমাব। ক'ত সোমাই যুদ্ধ? এয়া ফটো উঠাক লৈ যুদ্ধ। তাই জখিনী হৈ গৈছে অলপমান। ফটো উঠাক লৈ যুদ্ধ, যুদ্ধ, বহুত যুদ্ধ। তললৈ মই চোৱাই। বন্যাশ্ৰী আহি পেলাই কেনেকুৱা লাগিছে? চবেই ক কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে, বহুত ভাল লাগিছে, ভাগৰ লাগিছে। আৰু আমি আকৌ আহি এটা জেগাই পালোহি, এটা জেগাতে পালোহি আহি পেলাই। জোলনা ঝুলিবলে মোৰ যে মুখখন ওলাইছে নে নাই নাজানো, হেৰি কৰি মই বেক কেমেৰাত কৰিছোঁ, হ'লেও আৰু এডজাষ্ট কৰি ল'ব আপোনালোকে। আৰু আছেনে নাই? আৰু ইফালে নাই আৰু একো? এইফালে গাৰ্লফ্ৰেণ্ডৰ লগত বিজি। গাৰ্লফ্ৰেণ্ড দেখিছেনে? বহুত দিনৰ মূৰত এতিয়া আমি জোলনা জ্বলিছো। এইটো এটা বাচ্চা, ইমান ভাল লাগিছে। আমাৰ বয়স কিমান ৰশ্মি? কিয়? আমাৰ বয়স কিমান ইয়াত লিখা আছে? দেখুৱাই দিব ভিডিঅ'টোত। এইটো 18 নে? 18 নেকি? 10 বছৰ। দেখিছে নহয়, আমি এতিয়া 10 বছৰীয়া শিশু দেই। মইনাশ্ৰী আমি এতিয়া हेलो गाइस, तो आज हम आने वाले नहीं, आज हम आए थे जो तेजपुर कॉलेज में। আহি আছোঁ গাইজ, ভাগৰ লাগিছে বহুত। এইফালে মেমহঁত আহি আছে, আমি এতিয়া আহিছোঁ কল পাৰ্কলৈ।
দেহা খোজকাঢ়ি কেনেকুৱা লাগিছে কৈ দিয়া ঐ শিল্পিকা যে অকল লিপছটো ওলাইছে এনেকৈ কৰিছিলি এনেকৈ চাই থাকক তাতো গৈ দেখুৱাম আৰু অলপ অলপ বেছি দীঘল কৰি নাথাকোঁ ভিডিঅ' কলেজ ড্ৰেছত আছোঁ ভালো নালাগে ন সেইকাৰণে চাই থাকক ভিডিঅ'টো যিমানখিনি পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম তেনেহ'লে এতিয়া বাই বাই দিছোঁ লগ পাম দেই কিয় মোৰ মোবাইলত কম জেং কৈছে মোৰ কাৰণে মই দলবা গৈছোঁ মোক চুপতি নামাৰিবি বুজিছা আমি চাৰিজনী আছোৱে এই দল বাগৰা মানুহ ইহঁতে আমাৰ গ্ৰুপত হ'ল যেতিয়া আমি ক'লো আমি বটিং কৰিব নাজানো তেতিয়া একে একে কোবে হাত এৰি দিলা ইহঁতৰ ভালে লাগিছে আকৌ এতিয়া সংঘৰ্ষৰ সৃষ্টি হৈছে আপোনালোকে কমেণ্ট ক'ব নিউজ লাইভৰ কমেণ্ট ক'ব কমেণ্ট কৰিব ইমান ধুনীয়াকৈ এটা জাপি ইয়াতে সজাই ৰাখিছে আৰু এইফালে আমাৰ ভাৰতৰ মেপখন আৰু সৰু সুৰাকৈ এয়া বতাহ চতাহ মাৰি আছে ধুমুহা চুমুহাৰ নিচিনাকৈ মোক কোনে বাৰু ভিডিঅ' এটা কৰি দিব ফটো এটা উঠাই দিব আৰু সৰুতে যেনেকৈ মোক মায়ে গা ধুৱাইছিলে আৰু এয়া ধুনীয়াকৈ গা পা ধুৱাই কৰি আছে ল'ৰাটো মানে ঠাণ্ডা লাগিছে দেখিছে ন তাৰ মোচনটোত আপোনালোকে ধৰিব পাৰিছে অঁ আপোনালোকে নিশ্চয় ধৰিব পাৰিছে এইটো কিন্তু বহুত বেলেগ এটা ডিজাইনত পানীখিনি পৰি আছে দেই বহুত ধুনীয়া লাগিছে বহুত ধুনীয়া লাগিছে মাংস পিছত চৰ্ট হ'ব ব'লা বহুত 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 ধুনীয়া লাগিছে মাংস নাতিলে নহ'ব ব'লা চৰ্টৰ কাৰণে আমাৰ সোৱাদ কমিব ব'ল ব'ল ধুৱাই দিছোঁ দিয়া অকণমানকৈ চাই থাকক ভিডিঅ'টো আৰু দেখাই থাকিম কিবা কিবি আমি চবেই এতিয়া ইয়াত আমি কাৰণ 10 বছৰীয়া শিশু হয় নহয় এই মানে 10 বছৰীয়া নহয় এই মানে ভৰি দিম কাইলৈ খোজ ল'বহে খেল খেল ধুমুহা আহিছে বোলে যাওঁগে গম পোৱা নাই ধুমুহা যে আহিছে ভিডিঅ' নে ফটো মাজে মাজে ফটো উঠিব লাগে এইবিলাক বহুত ভাল লাগিছে ইয়াত আহি এক্সট্ৰাকৈ হাতকৈ যে লগৰ লগত আহিলে বেছি এনজয় পোৱা যায় নহয় এইখনত ফটো উঠিব আমি প্লেনখনৰ ওচৰলৈ যাবলৈ নাপালোঁ হ'লেও দৌৰি দৌৰি আহি আছোঁ হ'লেও আমি অহংকাৰ নকৰোঁ অঁ আমি অহংকাৰ নকৰোঁ দেই গাইজ আপোনালোকে কিন্তু এনেকৈ নক'ব আকৌ আমি মানে ফটো চটো ইয়াত নুঠো দে যাওঁগৈ অঁ মানে ফটো চটো নুঠো ইয়াত যাওঁগৈ এইখন চাই লওক আমি যাওঁ ব'ল আমি ৰখি গ'লে কিন্তু ৰাস্তা চিনি নাপাম আমি যাওঁ গাইজ আমি দৌৰিছোঁ ইয়াৰ পৰিৱেশটো এবাৰ আপোনালোকক দেখুৱাই দিছোঁ চাওক কিমান ধুনীয়া লাগিছে গাইজ মই জীৱনত প্ৰথমবাৰ এনেকৈ বলকি বলকি ভালকৈ একদম ব্লগাৰ হৈছোঁ এনেই মোৰ লাজতে গোটেই লাজতে মোৰ কথাই ওলাই নাহে এতিয়া মই ইমান ধুনীয়াকৈ ব্লগ বনাই দিছোঁ আপোনালোকলৈ অঁ বতাহ ধুমুহা আহিছে গাইজ এইটো মনত থাকিব আমাৰ মনত থাকিব দেই আমাৰ অঁ একেবাৰে মানে বহুত ভালকৈ মনত থাকিব কাৰণটো হৈছে কি আমি হিষ্ট্ৰী ডিপাৰ্টমেণ্টৰ পৰা আমি তেজপুৰলৈ আহিছিলোঁ ফিল্ড ট্ৰিপত আহিছিলোঁ আহোঁতে এতিয়া আমাক বতাহ ধুমুহাই পালে আমি একো এটা এনজয় কৰিব নাপালোঁ কিন্তু বহুত এনজয় কৰিলোঁ তথাপিও অহংকাৰ নাই আমাৰ তো চাই থাকক ভিডিঅ'টো আমি মাংস ভাত খোৱা দেখুৱাব লাগিব নহয় এবাৰ যদি ব্ৰেডৰ কাৰণে কাজিয়া লাগিলে এবাৰ ডিমৰ কাৰণে লাগিছে আকৌ এবাৰ কিহৰ কাৰণে এইখিনি কিহৰ কাৰণে লাগিছিলে বটিং কৰাৰ লগত আৰু এবাৰ হেৰি কি এবাৰ দুজনীয়ে গৈ পেলাই খুন্দিয়াই দিলেগৈ চুম্বকাৰ অঁ
চাই থাকক ভিডিঅ'টো আপোনালোকক উপভোগ কৰক চাই থাকক বাই 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 গাইজ চিত্ৰলেখা উদ্যান যাওঁতে সোমাব লাগিছিল দেখাব লাগিছিলে কিন্তু আমি ওলাই কৰি আহি পেলাই দেখাইছোঁহি বাই 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 শিল্পীয়ে ফটোবোৰ দিবি দেই কণীছো গাইজ দেখিছে নহয় আপোনালোকে কোনে চুৰ কৰিছে আমি নোখোৱাকেইটা এইকেইটা কি ফটোৰ কথা ক'বলৈ আহিছ একো নাই আৰু খাই যাব লাগিব অ' বতাহ ধুমুহা আহিছে নেকি বাৰু এইখিনি জেগাখিনিও সঁচাকৈ বহুত ভাল লাগিছে ন শান্ত বহুত ধুনীয়া শান্ত পৃথিৱী ব্ৰহ্মপুত্ৰ সেই ঢৌ আহিছে চা চাম্ব নমামি ব্ৰহ্মপুত্ৰ আজি মানে আমি ইয়ালৈ আহোঁতে মানে আমাৰ মানে বহুত গান মনত পৰিছে বহুত গান এনেই আমি ভাল গানেই গাওঁ বাৰু কিন্তু ৰাইজে নাজানে আৰু সেইকাৰণে আমাক নেমাতে হেৰি উঠিব মন আছে ফেৰি মই উঠি পোৱা নাই কিন্তু এনেই ফটোখন ক্লিক কৰিব মন আছে ন নেযাওঁ এতিয়া সেইবুলি এইফালে মানে আমি খাই মেলি আহিলোঁ আহি তেনেকৈ খোৱা কৰা ভিডিঅ'বোৰ তেনেকৈ কৰা নহ'ল কাৰণ অকণ কিনকিনীয়া বৰষুণৰ নিচিনা পৰিলে সেইবাবে আমি মানে জল্দাজল্দিকৈ খাই মেলি আহিছোঁ আৰু ঘৰলৈ ভিডিঅ'টো যদি ভাল লাগিলে লাইক এটা কৰি দিব